हेलो एवरीवन আজি ভাতত কি আছে আপোনালোকৰ হৈতেও শেয়াৰ কৰিলো এ পছলা বিলাহী বেঙেনা দি জলকীয়া ভাজি কোন বনা আৰু এই কিডখৰ লৈ যাইছো বইল বনাব এয়া অমিতাত খাৰ দি বনাই লৈছো কেৰাহী তেল দি হুকান জলকীয়া কেটামান দি তাতে পাঁচফোৰণ কেটামান দি তাৰপিছত তেজপাত কেখিলামান দি দিছো তাৰপিছত পিয়াজ আদা নহৰু খুন্দি অলপ ফ্ৰাই কৰি এতিয়া অকমান নিমখ দি এইখিনি গলি যোৱালৈকে ফ্ৰাই কৰিম গলি গৈছে অলৰেডি আৰু এতিয়া পছলা আৰু বেঙেনাখিনি দি দিছো অলপমান হালধি দি ভালদৰে লৰাই ঢাকি দিম এতিয়া আৰু মোৰ আনফালে এয়া বইল হৈ আছে এয়া চাওক কি ধুনিয়াকৈ সিজি গৈ আছে সদায় কল পছলা খাবলৈ হলে পছলা গুৰিটো ল'ব লাগে তেতিয়া ধুনিয়াকৈ সিজে আৰু এয়া জলকীয়া দখৌ দি দিছো আনফালে দাইল বনাবলৈ মই এয়া সুখা শাক লৈ লৈছো এয়া মোৰ ফেভৰেট হয় লফা শাকৰ লগত ইমান ভাল লাগে এয়া নহৰু দাইলৰ কাৰণে দি দিছো তেলতে আৰু এইখিনি ৰেডি কৰি লৈছো দাইলখিনি কুকাৰত নিমখ অকণমান দি চিটি এটা মৰাই ল'লো তাৰপিছত শাকত দাইলখিনি দি এয়া মোৰ আজিৰ ভাত ৰেডি হৈ গ'ল কেনে পালে জনাবলৈ নাপাহৰিব